ফ্ৰেণ্ডছ মোৰ চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ বুক ফেয়াৰত। বুক ফেয়াৰৰ কিছু মানে আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ কিছুমান কিতাপ। ইমান ধুনীয়া ধুনীয়া কিতাপ আহিছে বুক ফেয়াৰৰ। মই কিছুমান ল'মো, আপোনালোকক দেখাওঁ অলপ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। সোমাই আমি এম.আৰ. পাব্লিকেশ্যন পালোঁ। বহু চৰ্চিত এখন গ্ৰন্থ, ট্ৰান্সজেণ্ডাৰ নিষিদ্ধ পখিলাৰ গান। তন্দ্ৰালী মূৰ্ছনা এখন বহুত চৰ্চিত হোৱা বুলি শুনিছোঁ। চাওঁ কিতাপখন। ৰূপান্তৰকামী লোকসকলৰ ওপৰত আধাৰিত তন্দ্ৰালী মূৰ্ছনাৰ ট্ৰান্সজেণ্ডাৰ নিষিদ্ধ পখিলাৰ গান। এইখন উপন্যাসখন পঢ়ি সকলোৱে কিনিব বুক ফেয়াৰত আহি। বহুত ভাল হৈছে কিতাপখন পঢ়িবলৈ। তাৰ লগতে অন্যান্য বহুতো কিতাপ আছে, এইবোৰ কিতাপ আপোনালোকে লৈ যাব পাৰে। এয়া হিমাই আমাৰ পোষ্টাৰ লগাই আছে বাৰ। হ'লনে নাই লগোৱা? এইখন কিতাপ আপোনালোকে ল'ব, ট্ৰান্সজেণ্ডাৰ নিষিদ্ধ পখিলাৰ গান, তন্দ্ৰালী মূৰ্ছনা। ধুনীয়া হৈছে পঢ়িবলৈ। মই অলপ পঢ়িছোঁ, বহুত ধুনীয়া হৈ গৈছে। ধুনীয়া হৈছে কিতাপখন পঢ়িব। এই কিতাপখন অন্য বেলেগ কিতাপতকৈ অকণমান ব্যতিক্ৰম হৈছে, যিহেতু ৰূপান্তৰকামী লোকসকলৰ ওপৰত কিতাপখন লিখা হৈছে। কিতাপখন বহুত ভাল হৈছে। আপোনালোকে বুক ফেয়াৰত আহিব, সেইখন কিতাপখন কিনিব আপোনালোকে। মই কৈছোঁ সঁচাকৈ আপোনালোকে পঢ়ি কিতাপখন বহুত ভাল পাব। চবে আহিব, ট্ৰান্সজেণ্ডাৰ কিনিব, পঢ়ি বহুত ভাল সুযোগ আছে। আমি মেইন কাৰ্যালয়লৈ গৈ আছোঁ। গ্ৰন্থমেলাৰ পৰা আহিলোঁ, আহি এতিয়া ঘৰ গৈ আছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু শেষত ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব। বাই বাই।